হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পদ্মামণি ব্লগলৈ। আজি আমি লাই পাত আৰু গাহৰি মাংসৰ চিম্পুল ভাজি বনাম। চাই থাকক আপোনালোকে শেষলৈকে। লাই পাতখিনি ধুনীয়া কৰি কাটি লৈছোঁ। চিম্পুল ভাজি গাহৰি মাংসখিনি আগতে ভাজি থোৱা, আঠা ভাজি কৰি থোৱা। ইয়াত তেল গৰম কৰি লৈছোঁ, অলপ তেল দিছোঁ যিহেতু গাহৰি মাংসৰে বহুত তেল ওলায়। এতিয়া আমি পিঁয়াজ আৰু ভোট জলকীয়া এটাৰে চিম্পুল ভাজি বনাম। চাই থাকক। পিঁয়াজখিনি এতিয়া অলপ ৰঙচুৱা হোৱালৈকে লৰাই ল'ম। এতিয়া আমাৰ পিঁয়াজখিনি ধুনীয়া কৰি ৰঙচুৱা হৈ গ'ল। ইয়াতে আমি দিম লাই পাতখিনি দিম। যিহেতু গাহৰি মাংসখিনি আগতে আঠা সিজাই থোৱা, তাৰ কাৰণে লাই পাতখিনিকে আগত ভাজি ল'ম। তাৰপিছত গাহৰি মাংসখিনি ইয়াতে পেলাই দিম। চাই থাকক। এতিয়া দিছোঁ আমি হালধি গুড়া, অলপ ভাল কৰি লৰাই লৈছোঁ আঞ্জাখন ৰং হ'বৰ কাৰণে। সোৱাদ অনুসৰি নিমখ অকণমান দিব, ভাল কৰি লৰাই ল'ব। এতিয়া আমি দিম গাহৰি মাংসখিনি ইয়াত। চাই থাকক। ভালকৈ লৰাই লৈ এতিয়া আমি পানী দিছোঁ অলপ সিজিবলৈ। পানীখিনি গোটেই শুকুৱাই দিম, ফ্ৰাই কৰি।